হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ দোকানলৈ বুলি, আৰু লগত ওলাইছে আমাৰ বেটা। এইকেইদিনা আকৌ গাটো অকণমান বেটাৰ বেয়া আছিলে যে, সেইকাৰণে মানে তাক উলিয়াই নিয়াও নাছিলোঁ বৰকৈ। আৰু এইকেইদিনা সদায় কৈ আছে মই আইচক্ৰীম খাওঁ। গাটো ভাল হ'ল বাৰু, কিন্তু এইকেইদিনা সপোনতো দেখা নিচিনাকৈ সি ৰাতিপুৱা শুই উঠাৰ পৰা নিশালৈকে আইচক্ৰীমৰ কথা কৈ আছে। সেইকাৰণে আজি উলিয়াই নিছোঁ তাক। হেল্ল' কৈ দিয়া। তুমি এতিয়া ক'ত যোৱা? আইচক্ৰীম খাবা? বা মোক কিনি দিবা দেই। পইচা ক'ত আছে? মোৰ বেগতহে পইচা আছে বুলি দেখাইছা ন? বেটাক বাৰু আইচক্ৰীম খুৱাই মেলি থৈ আহিলোগৈ, আৰু কিবা কিবি খালে, আৰু এনাইকো লগ পালে, আৰু সি বোলে এতিয়া আৰু ঘৰলৈ যাওঁ, তাৰ কাম হৈ গ'ল যে, সেইকাৰণে বোলে ঘৰলৈ যায়। আৰু এইফালে চাওকচোন, মৰমৰ টোপোলা দোকানত থাকিলেও মৰমবোৰ এনেকৈয়ে থাকে, আৰু মোলৈ বুলি হাঁচি সামৰি হ'লেও লৈ আহে ঘৰৰ মানুহবিলাকে। চাওকচোন, আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তেন্তে আজিলৈ বাই।